নমস্কাৰ বন্ধুসকল, আৰবি কুকিঙৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি বনাম খাচীৰ মাথা। খাচী মাথাটোনো আমি কেনেকৈ বনালোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। খাচী মাথাটো আমি এনেদৰে কাটি ল'ম। বন্ধুসকল, আপোনালোকে যি ধৰণে কৰি ভাল পায় এই ধৰণে কৰিব পাৰে। ছালটো এখুৱাবৰ কাৰণে আপোনালোকক লাগিব এখন চোকা চুৰি বা দা বা কটাৰী। চাওক বন্ধুসকল, আমি কি ধুনীয়াকৈ ছালটো এখুৱাই আছোঁ। ছালটো প্ৰায় এখুৱাই আমাৰ হৈ গৈছে। এতিয়া আমাক লাগিব এখন দাখনে আমি শিং দুটাতে দুচাত মাৰি দিম। বন্ধুসকল, প্ৰায় আমাৰ কটা মেলা কামবোৰ শেষ হৈছে। এতিয়া আমি মাংসখিনি ভালকৈ ধুই ল'ম। ধুই লৈ 1 চামুচ হালধি মিক্স কৰিম আৰু তাতে আমি মিক্স কৰিম 2 চামুচমান মিঠাতেল। সকলোবোৰ দি আমি মাংসখিনি ভালদৰে মিক্স কৰিম। এনেকৈ কৰিলে বেছি খাবলৈ টেষ্টি হয়, সেইকাৰণে আমি প্ৰথমে হালধি অলপ তেল ঢালি ল'লোঁ। এতিয়া আমি ভালদৰে মিক্স কৰি আছোঁ। মাংসখিনি মিক্স কৰি 5 মিনিটৰ কাৰণে আমি মাংসখিনি ৰাখি দিম। বন্ধুসকল, মাংসখিনি বনাবলৈ আমাক লাগিব 2টামান পিঁয়াজ, নহৰু, আদা, জলকীয়া, লং ইলাচি আৰু লাগিব অলপমান জিৰা। জিৰাখিনি আমি গোটা জিৰা লৈছোঁ। জিৰাখিনি অলপ আমি পিচি ল'ম। জিৰাখিনি পিছা প্ৰায় আমাৰ হৈ গৈছে। আমি পিঁয়াজকেইটা ভালকৈ কাটি ল'লোঁ। জলকীয়াখিনি আমি ভালদৰে কাটি ল'লোঁ। যিখিনি গোটা জিৰা আছিলে আমি ভালকৈ পিচি ল'লোঁ আৰু লগতে কেঁচা জলকীয়াকেইটাও আমি পিচি ল'লোঁ আৰু নহৰু আদাখিনি আমি ধুনীয়াকৈ পিচি ল'লোঁ। বন্ধুসকল, আমি এতিয়া কেৰাহীখনত দি দিলোঁ তেল। তেলখিনি আমাৰ প্ৰায় গৰম হৈ গ'ল। আমি ইয়াতে দি দিলোঁ 2টা জলকীয়া আৰু ইয়াতে দি দিম আমি গোটা জিৰা অলপ। গোটা জিৰাটো দিলে খাবলৈ বহুত টেষ্টি হয়, সেইকাৰণে আমি গোটা জিৰাও দিছোঁ। এতিয়া আমি ইয়াতে দি দিম মেৰিনেট কৰি ৰখা মাংসখিনি। বন্ধুসকল, মাংসখিনি আমি ইয়াতে দি দিলোঁ। দি পিনে আমি ভালদৰে মিক্স কৰিম। চব মিক্স হৈ আছে। আমি ইয়াতে এতিয়া দি দিম 1 চামুচ হালধি পাউডাৰ আৰু ইয়াতে দিম 1 চামুচ নিমখ। হালধি দি আমি ভালদৰে আকৌ মাংসখিনি মিক্স কৰিম। চব বন্ধুসকল, কালাৰটো কিমান ধুনীয়া আহিছে। বন্ধুসকল, এনেদৰে অলপ দেৰি ভাজি কেনে আমি ইয়াতে দি দিম গোটা জিৰা খুন্দি থোৱাখিনি, জলকীয়া, কেঁচা জলকীয়া দিব পাৰে, শুকান জলকীয়াও দিব পাৰে। আমি দুইটাই দিছোঁ। আৰু ইয়াতে দি দিম নহৰু আদা আৰু ইয়াতে দিলোঁ আমি কাটি থোৱা পিঁয়াজখিনি। এতিয়া আমি ভালদৰে এইখিনি মিক্স কৰিছোঁ। বন্ধুসকল, এনেদৰে 20 মিনিটমান ভজাৰ পিছত আমি ইয়াতে দি দিম গৰম মছলা আৰু দিম আমি ৰেড চিলি পাউডাৰ। মছলা দিয়াটো প্ৰায় হৈ গৈছে। আমি বেছি মছলা ইউজ কৰা নাই, অকল গৰম মছলা ইউজ কৰিছোঁ। বন্ধুসকল, চাওক কিমান ধুনীয়া হৈছে। মছলাখিনি দি 20 মিনিটমান হোৱাৰ পিছত আমাৰ প্ৰায় ৰেডি হৈ গ'ল। চাওক বন্ধুসকল, কিমান ধুনীয়া কালাৰ আহিছে। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।